নমস্কাৰ বন্ধুসকল, মোৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। আপোনালোকে কেনেকৈ আছে? নিশ্চয় আশা কৰিছোঁ ভালেই আছে। আৰু এইকেইদিন ভিডিঅ' দিব পৰা নাই, মোক ক্ষমা কৰি দিব। মোৰ ল'ৰাৰ পৰীক্ষা চলি আছিলে যে সেইকাৰণে পৰা নাই, অসুবিধা হৈছিলে। আৰু এয়া চাইছে ক'লৈ গৈ আছোঁ। আজি ভাবিছোঁ অলপ পাৰ্লাৰত যাওঁ। এয়া চাওক, পাৰ্লাৰত আহি পালোঁ আৰু মোৰ ল'ৰাই দৰ্জাখন খুলি আছে আৰু পূজাও আহি পালে। সেইকাৰণে ভাবিছোঁ অলপ পাৰ্লাৰত গৈ পেলাই অলপ থ্ৰেডিং কৰি লওঁ। বহুত দিন ধৰি থ্ৰেডিং কৰা নাই। এয়া চাইছে পাৰ্লাৰৰ ভিতৰত সোমাই আহিলোঁ আৰু মোৰ ল'ৰাও বহি আছে। মোৰ ল'ৰাক লৈ আহিছোঁ কেমেৰা ধৰিবৰ কাৰণে। এয়া চাওক, এতিয়া থ্ৰেডিং কৰি আছে আৰু মোৰ লগত থাকিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, নিশ্চয় ভাল লাগিব। এতিয়া মোৰ থ্ৰেডিং কৰা হ'ল আৰু থ্ৰেডিং কৰাটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি ক'ব। পূজাও আহি পালে আৰু বেছি দিন নাই। এতিয়া কাপোৰ কানি কিনিব যাব লাগিব, সেইকাৰণে ভাবিছোঁ অলপ থ্ৰেডিংটো কৰি লওঁ। আৰু এইফালে মোৰ ল'ৰা দোকানত গৈছে ঠাণ্ডা খাব বোলে, বহুত গৰম দিছে আৰু ৰ'দো উঠিছে। এয়া চাইছে মোৰ ল'ৰাই দোকানৰ পৰা দুটা লেচি আনিছে, এটা মোৰ কাৰণে এটা তাৰ কাৰণে। তাৰপিছত এয়া চাইছে, এতিয়া আমি বহি পেলাই লেচি খাই আছোঁ, অলপ ৰেষ্ট লৈ লওঁ, তাৰপিছত ভাত খাম। আৰু ছোৱালীজনী আহিছে, সি শুই আছে। আৰু এতিয়া আমি ভাত খাই আছোঁ, দালি, কচু দি দালি বনাইছোঁ আৰু কণী আমলেট। ভাতটো খাই অলপ ৰেষ্ট ল'ম, দেখা হ'ব আকৌ গধূলি। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ' চাব, আশা কৰিছোঁ নিশ্চয় ভাল লাগিব। অলপ ৰেষ্ট লৈ তাৰপিছত বজাৰ দিকে অলপ আহিলোঁ আৰু আহি চাওঁ এজনে টেঙা লৈ আহিছে, ৰাভা টেঙা। আৰু টেঙা চালেতো চবৰে লোভ লাগে খাবৰ কাৰণে। আৰু এয়া চাইছে মোৰ ছোৱালীজনী খেলি আছে আৰু এদিকে চাইছে টেঙাটো গুচাই আছে। আপোনালোকক টেঙা চালে লোভ লাগে নে নাই কমেণ্ট কৰি ক'বচোন। মোৰ হ'লে কিন্তু বহুত লোভ লাগে দেই, টেঙা চালে খাব মন যায়। আৰু এয়া চাইছে গুচাই আছে, এতিয়া গুচোৱা হ'ল। এতিয়া নিমখ জলকীয়া দি আছে, এতিয়া সানিব, তাৰপিছত খাম। এয়া চাওক, জলকীয়া দি এতিয়া সানি আছে। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি ক'ব দেই। আৰু এয়া চাইছে মোৰ ছোৱালীয়ে খেলি আছে আৰু এয়া ময়ো বহি আছোঁ। আৰু এতিয়া ভগাই আছে, এতিয়া আমি খাম। মই কেতিয়া খাম খালি লোভ লাগি আছে। এচা খাই আছোঁ, ইমান টেষ্টি হৈছে। আৰু ইয়াক গধূলি এতিয়া টেঙা খাই পেলাই আহি পেলাই এয়া চাইছে কাপোৰ কানি ধুই দিছিলোঁ যে এইকেইটা সোমাই আছোঁ। আৰু এয়া চাওক, ছোৱালীজনীয়ে খেলি আছে। এনেকুৱা খেলি আছে তাত। মই কাপোৰকেইটা লৈ ঘৰত সোমাই আছোঁ। কিছুমান কাপোৰ শুকোৱা নাই। এই চাওক, যোনকেইটা কাপোৰ শুকোৱা নাই এইকেইটা কাপোৰ মই মেলি দি আছোঁ। আৰু যোনকেইটা কাপোৰ শুকাই যায় সেইকেইটা মই আনলাত ভাজ কৰি থৈ আছোঁ। আৰু ছোৱালীজনীক তাৰ দেউতাকে লগত লৈ গৈছিল, অলপ ঘূৰাই আনিলে। আৰু এইফালে মোৰ হাজবেণ্ডে মধুৰিআম পাৰি আছে। চাগে এটা মধুৰিআম পাৰিলে আৰু বিচাৰিছে পাইনা নাই। আগত বহুত আছিলে, এতিয়া কমি গৈছে, এতিয়া বেছি নাই, এটা দুটা পকে আৰু এইকেইটাই পাৰি পাৰি খোৱা হয়। আৰু মধুৰিআমটো চাই পেলাই মোৰ ছোৱালীজনী চাওক, মধুৰিআমটো ল'বৰ কাৰণে দৌৰি গৈছে। সি মধুৰিআম খাবৰ কাৰণে বহুত ভাল পায়।
আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো নতুনকৈ যোনে চাই আছে প্লিজ আপোনালোকক কওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দেখা হ'ব আৰু এটা নতুন ভিডিঅ' লৈ। আজিলৈ নমস্কাৰ।